নমস্কাৰ, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ নতুন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। আজি মই বনাবলৈ লৈছোঁ ৰঙালাওৰ আগৰ সৈতে গাখীৰৰ সৰ। এতিয়া মই কেৰাহীটোত অলৰেডি তেল গৰম হ'বলৈ দিছোঁৱে। এতিয়া মই এইখিনি লাও আগখিনি চফা কৰি ধুই লৈছোঁ। এতিয়া ইয়াতে মই ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু দুটা জলকীয়া ফালি গৰম তেলত দি দিছোঁ। এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া মই ইয়াতে লাও আগখিনি দি দিম। ভালদৰে লৰাই দিম মই। এতিয়া ইয়াতে মই সোৱাদ অনুযায়ী নিমখ এড কৰিম। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ মই, আৰু একেলগে মই ইয়াতে হালধিও এড কৰিম। এতিয়া মই ভালদৰে লৰাই দিম। এইখিনিতে ভালদৰে লৰাই লৈ মই ঢাকোনখন মাৰি দিম সিজিবলৈ। 5 মিনিটমান সময় সিজিবলৈ দিম মই। এতিয়া মই ঢাকনিখন গুচাই চাম। ভালদৰে লৰাই দিব। অলমষ্ট সিজিয়ে গৈছে। এতিয়া মই ইয়াতে গাখীৰৰ সৰখিনি এড কৰিম। এইখিনি গাখীৰৰ সৰ ইয়াতে এড কৰিম। এতিয়া ভালদৰে ভাজি ল'ম। এনেদৰে আপোনালোকে বনাই খাই চাবচোন, বহুতেই টেষ্টি লাগে খাই। এবাৰ খালে পাহৰিবই নোৱাৰিব ইয়াৰ সোৱাদ। এনেকৈ অকণমান সময় আৰু ভাজি ল'ব। যাতে ইয়াৰ তেলটো ওলাই যায়, তেলটো ওলোৱালৈকে আপোনালোকে ভাজি ল'ব। এয়া মোৰ ৰঙালাওৰ আগ ভাজি হৈয়ে গৈছে। ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, আৰু যদি আপোনালোকে নতুনকৈ কোনোবাই চাই আছে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো দবাই দিব।